নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ হলে ভাল, আশা কৰোঁ আপোনালোকৰ ভাল। আজি আমি কথা পাতিম টিকটকত হৰিৰ নামত ডিস্কো ডেন্স। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, কাষতে থকা বেল আইকনটো দবাই দিয়ক। আৰু ধেমালি নেকি? সদায় সদায় একেটাই ধেমালি? হয়তো আপোনালোকে আজি বুজি পোৱা নাই বা গম পোৱা নাই মই কিহৰ বিষয়ে ক'বলৈ যাইছোঁ। ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাওক, গোটেইখিনি আপোনালোকে বুজি পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। টিকটক এপটো আৱিষ্কাৰ হ'ল, আমি বহুত ভাল প্ৰতিভা দেখিবলৈ পালোঁ, কিন্তু এতিয়া টিকটক এপটোক লৈ আজিৰ তাৰিখত কিয় সকলোৱে টিকটক এপটো সমালোচনা কৰি আছে? আপোনালোকে জানেনে? টিকটকত এনেকুৱা কিছুমান কাম হৈ আছে, যিটো কাম নেকি হ'ব নলগা কাম কিছুমান টিকটকত আজিৰ তাৰিখত হৈ আছে। চ' বলক আমি কি হৈছে টিকটকৰ মাজত, টিকটকত কি ভিডিঅ' হৈছে আমি অলপমান চকু ফুৰাই চাওঁ। কেতিয়াও টিকটক এপটো বেয়া এপ বুলি নাভাবো, আমি ভাবোঁ টিকটক এপটো এটা মনোৰঞ্জনৰ এপ, কিন্তু ইয়াতে এছামে এনেকুৱা কাম কৰি আছে, মানে টিকটক এপটো সিহঁতৰ কাৰণে ভাল, আমি টিকটক এপটো চাব লাগিলে টিকটক এপটো আমাৰ কাৰণে বেয়া হৈ যায়। কিন্তু টিকটক ব্যৱহাৰকাৰী এছামে টিকটক এপটোক আচৰিত লজ্জিত এপ বুলি ভাবি ল'বৰ কাৰণে বাধ্য কৰাইছে। টিকটক এপটোক এছামে হৰিৰ নামত ডিস্কো ডেন্স কৰি বহুত সুখী হৈছে, কিন্তু আমি অসমীয়া, কাৰণ হৰিৰ নামত যদি ডিস্কো ডেন্স কৰে, কাৰণ আমি মাত মাতিমেই, কাৰণ মই এজন অসমীয়া। বলক সেই ডিস্কো ডেন্সটো চাই লওঁ। হৰিৰ নাম লগাই টিকটকত আকৌ ডিস্কো ডেন্স, আকৌ তাত চাওঁ কি সাজপাৰৰ ঢং চাওঁ সিহঁতে ডেন্স কৰে টিকটকত হৰিৰ নাম লৈ। এজন অসমীয়াই হৰিৰ নাম ল'বলৈ গ'লে গা পা ধুই মেখেলা চাদৰ পিন্ধি ঘৰত এখন গামোচা লৈ মন্দিৰত সোমায়, এইটো আমাৰ অসমীয়াৰ নিয়ম। চ' তোমালোকৰ দৰে এই ডিস্কো ডেন্স নিদিয়েই টিকটকত, এই হৰিৰ নামত ডিস্কো ডেন্স কেতিয়াও নিদিয়ে। টিকটক কৰাৰ কাৰণে এইকেইজনৰ এই মাথাত একো নাই, এই মাথাত ঘিউ বুলি কোৱা এটা বস্তু আছে, সেইটো বস্তু নাই, আছে কেৱল এই মাথাত আছে সিহঁতৰ গোবৰ সোমাই আছে। চ' গাইজ, ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰক, কমেণ্ট কৰক, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ